প্ৰথম কথা হ'ল মই আজি ওলাই গৈছিলোঁ ঘৰৰ পৰা মই যেতিয়া বাছত উঠিছোঁ তেতিয়া বাজিছিল 11টা আৰু 11টা বজাত মই মিছন চাৰিআলিত বাছত বহিছোঁ জামুগুৰিৰ কাৰণে জামুগুৰি TSB কলেজলৈ মই যাম আৰু বাছখনত যেতিয়া বহি ল'লোঁ বহাৰ পাছতে মই গৈ পেলাই বালিপাৰা পাৰ হৈছোঁ তেতিয়ালৈকে বাছত একো নাইকিয়া আৰু মই কাণত হেডফোন লগাই পেলাই মই গান শুনি আছিলোঁ বালিপাৰা যেতিয়া পাৰ হৈছোঁ পাৰ হোৱাৰ পাছতে মানে অলপমান মানুহবিলাক পিছলৈ যোৱা দেখিছোঁ মই হেডফোনডাল কাণৰ পৰা খুলি মই পিছফালে ঘূৰি চাইছোঁ দেখিছোঁ যে এজন মানে মুছলমান মানুহ বহি আছে আৰু সেই মানুহজনে মানে গাড়ী ভাড়া নিদিয়াৰ মানে কথাটো লৈ পেলাই কণ্ডাক্টৰজনৰ লগত মানে হেৰি কৰি আছে কাজিয়া লাগি আছে তৰ্কাতৰ্কি লাগি আছে তেতিয়া মই ঘূৰি পেলাই চালোঁ গাড়ী ভাড়াৰ কাৰণেতো অনেক এনেকুৱা কাজিয়া লাগি থাকে লাগক একো মানে মোৰ ক'বলগীয়া নাইকিয়া বাছ মই আকৌ আগলৈ চালোঁ তাৰ পিছত যেতিয়া তাৰ কাষত আৰু এজন বহি আছিলে সেই মানুহজনে মানে একদম পূৰা চবক একদম বেয়া বিহেভ কৰিছে গোটেই মাইকীখিনিক একদম বেয়াকৈ বিহেভ কৰিছে মানে বহুত বেয়াকৈ কৈছে তাত সেই মানুহজনৰ কাষত আৰু এজনী ছোৱালী বহি আছিলে ছোৱালীজনী বিশ্বনাথ চাৰিআলি কলেজত পঢ়ে এগ্ৰিকালচাৰ পঢ়ি আছে তাতে সেই ছোৱালীজনী সেই মানুহজনৰ কাষত বহি আছিলে তেওঁ সেই যোনজন মুছলমান মানুহ তেখেতক ক'লে যে আপুনি অকণ ছাইড দিয়কচোন আপুনি ইমান হুলস্থুল কৰি আছে মই আপোনাৰ ওচৰৰ পৰা অকণ আঁতৰি যাওঁ ছাইড দিয়ক বুলি কোৱাৰ লগে লগে সেই মুছলমান মানুহজনীয়ে ছোৱালীজনীৰ বুকুত হাত দি পেলাই ধৰি ল'লে থাপ মাৰি পেলাই ধৰাৰ লগে লগে ছোৱালীজনীটো চিঞৰ মাৰি পেলাই কান্দিছে ঐ তই মোক বুকুত ধৰিবলৈ ক'ত সাহস পালি তই মোৰ বুকুত কিয় এনেকৈ ধৰিছ এনেকুৱা মানে হুলস্থুল কৰিছে কৰাৰ লগে লগে সি ভৰিৰ পৰা চেনেলযোৰ খুলি তাইৰ গালত মানে মাৰিবৰ কাৰণে আহি ৰখি গ'লহি তেনেকুৱাত মইতো চাই আছোঁ চাই পেলাই মই তেতিয়া ক'লোঁ যে তই যে এনেকৈ যে ছোৱালীজনী যে বুকুত হাত দি তই ছোৱালীজনীৰ বুকুত কিয় হাত দিছ তহঁতৰ এই পইচাৰ কাৰণে লাগি আছ লাগি থাক তই এই ছোৱালীজনীৰ বুকুত কিয় হাত দিলি তেনেকৈ বুলি কোৱাৰ লগে লগে মই যোনটো চিটত বহি আছিলোঁ সেই চিটটোলৈ সি উঠি আহিছে মোক মাৰিবৰ কাৰণে চেনেলযোৰ খুলি পেলাই মোক মাৰিবৰ কাৰণে উঠি আহিছে আৰু মোৰ বুকুত মানে ঠেলা মাৰি পেলাই মোৰ বুকুত টাচ কৰি সি ঠেলা মাৰি পেলাই মোক চেনেলযোৰে মাৰিবলৈ আহিছে আহি এটা কথাই কৈছে তই বোলে তই কোন তোৰ অকাত কি বোলে তহঁতৰ নিচিনালৈ 10-12জনী মাইকী বোলে মই বোলে ৰুমত ৰাখি পেলাই বোলে মানে বেয়া ভাগ কৰি পেলাই কৈছে মই হেৰি কৰোঁ এনেকৈ বুলি কৈছে কোৱাৰ লগে লগে সি মোক একদম মাৰিবলৈ খেদি আহিছে মোৰ অকাত কি সি সুধিছে সেই লগত মই পুলিচক ফোন কৰিলোঁ ফোন কৰাৰ পাছত মোৰ হিন্দু জাগৰণ মঞ্চৰ মোৰ মানে মানুহটোৰ চিনাকি বা মোৰ চিনাকি আছে মই তেওঁলোকক ফোন কৰি জনোৱাৰ লগে লগে তেওঁলোক গৈ মই খনামুখ যিখন থানা তাত মই বাছখন ৰখাই দিলোঁ ৰখাই দি পেলাই মই পুলিচখিনিক গোটেইখিনি কথা ক'লোঁ পুলিচক গোটেইখিনি কথা কোৱাৰ পাছত পুলিচ আহি পেলাই তাক বাছৰ পৰা উঠাই নিছে আৰু মই তাক মৰাৰ কাৰণ এটাই সি মোৰ বুকুত হাত দিলে আৰু সেই ছোৱালীজনীৰ বুকুত হাত দিলে সি বুকুত হাত দিবলৈ ক'ত অধিকাৰ পালে আৰু সি আমাৰ নিচিনা মাইকী 10-12জনী হেনো এদিনত হেনো ৰুমত ৰাখি পেলাই বেয়া কাম কৰে সেইটো কথা কৈছে সি সিমানখিনি ক'বলৈ ক'ত অধিকাৰ পালে মোৰ প্ৰশ্ন সেইটোৱেই সি বাছত আহি আছে বাছত ইমানখিনি অসমীয়া মানুহ আছে আৰু মুছলিম মানুহ বোলে ঢেৰ মানুহ মুছলিম আহি আছে তেতিয়াও বেলেগ কথা আৰু আমাৰ ঘৰত মোৰ মুছলিম মানুহৰ লগত ৰিলেশ্যন বহুত মোৰ ঘৰলৈ আহিছে মোৰ ঘৰত থাকিছে খাইছে বৈছে কেতিয়াও কিন্তু কোনো মানুহে এনেকুৱা ব্যৱহাৰ কৰা নাইকিয়া বাছত গৈছোঁ তয়ো তোৰ নিৰ্দিষ্ট মানে যোনটো স্থানলৈ যাবি তই তালৈ গৈছ ময়ো মোৰ কিবা এটা কামত মই জেগাত গৈছোঁ ন তই সেইটো সময়ত তই তেনেকৈ ক'বলৈ তই কোন আৰু ছোৱালীজনীৰ বুকুত তই যে ডাইৰেক্ট থাপ মাৰি ধৰিলি তই সেই থাপ মাৰি হ'বলৈ অধিকাৰ ক'ত পালি আৰু সি মোৰ অকাত চাই আজি মোৰ অকাত কি সি চাব বিচাৰিছিলে আৰু সেইকাৰণে মই আজি তাৰ অকাত মই তাক দেখুৱাই দিলোঁ সি এতিয়া বৰ্তমান থানাৰ আলহী মই এজেহাৰ দি তাক থৈ আহিছোঁ ইয়াত কিবা মই যদি ভুল কৰিছোঁ এজনী ছোৱালী হৈ এজনী ছোৱালীক বচাইছোঁ তাত যদি মই কিবা ভুল কৰিছোঁ তেনেহ'লে মোক কোনোবা যদি কিবা সুধিব বিচাৰে সুধিব পাৰে মই উত্তৰ দিবলৈ ৰেডি আছোঁ মই জনাত মই একো ভুল কৰা নাইকিয়া কাৰণ এজনী নাৰীৰ ওপৰত যেতিয়া কোনো কথা নোহোৱাকৈ ঘপককৈ বুকুত হাত দি দিব তাত মই মাত মতাটো মোৰ অধিকাৰ বুলি ভাবোঁ আৰু এজনী মানৱতাৰ খাতিৰত এজনী নাৰীক মই বচোৱাটো মোৰ অধিকাৰ বুলি ভাবোঁ মই তাত কোনোবাই কিবা কয় যদি মোক ক'ব পাৰে ইয়াত মোক এটাই লিখিছে মই এতিয়া যে কৈ আছোঁ তই কল গাৰ্ল নেকি আৰে বাবা তহঁতৰ নিচিনা ফকতীয়াত মই নাখাওঁ ফকতীয়াত মই নাথাকোঁ মই কল গাৰ্ল নহয় মোক কল কৰিবৰ কাৰণে তই নম্বৰ বিচাৰিব নালাগে মই কল গাৰ্ল নহয় মই যিটো কৰ্ম কৰিছোঁ আজি ভালৰ কাৰণে কৰিছোঁ ভালৰ হকে কৰিছোঁ বুজি পালি মই
আজি মই যিখিনি কৰ্ম কৰিলোঁ মই সেইখিনিৰ কাৰণে মই আজি যিখিনি আৰু মোৰ মোৰ নিচিনা যিমানখিনি বোৱাৰী আছে ছোৱালী আছে মই তেওঁলোককো বিনম্ৰ অনুৰোধ কৰিছোঁ যে এইবিলাক যাতে আমাৰ অসমত ঘটিবলৈ নিদিয়ে কাৰণ আজি যদি আপুনি যদি ভয় কৰি পেলাই পিছ হুহুকুৱাই আহে নহয় এইটো কৰ্ম কৰিছে নাই নকওঁ মই একো মই কিবা যদি কওঁ মোক 10জনে বেয়া বুলিব বা এনেকুৱা কৰিব তেনেকৈ যদি পিছ হুহুৱাই আহে নহয় তেনেহ'লে আপোনাক বা আপোনাৰ ছোৱালীটোক নেক্সট টাইম কৰিবৰ কাৰণে সিহঁতে আৰু সাহস পাব আজি মোৰ বুকুত হাত দিছে আৰু এজনী ছোৱালীৰ বুকুত হাত দিছে সিহঁত দুজনীহে নেক্সট দিনাখন সেই দুজনীৰ পিছত আৰু এটা শূন্য লাগি 20জনী হ'বগৈ গতিকে আপোনালোককো মই গোটেইখিনি নাৰীক কৈছোঁ মই আপোনালোকেও মনে মনে এইবিলাক চাব নালাগে চাই নাথাকিব মই অনুৰোধ কৰিছোঁ যে যদি এনেকুৱা যদি ঘটনা হয় নহয় তেনেহ'লে সাহস কৰক আগুৱাই আহক ইহঁতক যাতে এটা শিক্ষা দিব পাৰে তাৰ কাৰণে এটা আগুৱাই আহক আপোনালোকে মোক বহুতেই বেয়াকৈ কমেণ্ট কৰিছে কিবা কৰিছে ঠিক আছে আজি বাৰু মই ভুল কাম কৰিলোঁ তেনেহ'লে আপোনালোকৰ মতে আপোনালোকে কওক মই বাৰু যদি এইটো ভুল কৰিছোঁ তেনেহ'লে ৰাইটটো কি আছিল যদি এইটো মই তাক যদি মৰাৰ কাৰণে মোৰ ভুল হ'ল তাক মই থানাত দিয়াৰ কাৰণে যদি মোৰ ভুল হ'ল তাক মই পিটাৰ কাৰণে যদি মোৰ ভুল হ'ল তেনেহ'লে ৰাইটটো কি মোক সেইটো আপোনালোকে শিকাই দিব নেকি নে বুজাই দিব নেকি আৰু মই সবকে কৈছোঁ আজিৰ যিটো যুগ আহিছে নহয় যুগত আপোনালোকে নিজেই দেখি আছে আজি যদি এই জেগাত যদি কিবা এটা হৈ গৈছে তেনেহ'লে কোনে কৰিছে মুছলমান মানুহৰ নাম আহিব যিখিনি নেকি আমাৰ ইয়াৰ সেইখিনি নহয় যোনখিনি বাহিৰৰ পৰা আহিছে তেওঁলোকৰে কিমান খালি আহি আছে এইবিলাকৰে নাম আহি আছে মুছলমানে কৰিছে কেইজন অসমীয়া আছে এজনতো অসমীয়া নাইকিয়া আমিবোৰে কি কৰোঁ দেখিও নেদেখা ভাও ধৰোঁ দেখিছোঁ বাছ দেখিছোঁ আৰু হে হওক যা যদি কাইলৈ মোৰ ছোৱালী এজনী তুলি থৈছোঁ যদি তাইৰ লগত যদি হয় তাইক কি মই বচাবলৈও তাইৰ লগত এনি টাইম ঘূৰি ফুৰিম নেকি বা আপোনালোকে তুলি থোৱা ছোৱালীখিনি এনি টাইম কি তাহাঁতৰ লগত ঘূৰি ফুৰিব নেকি নুঘূৰে ন গতিকে সিহঁতকো সাহস দিয়ক আৰু আপোনালোকো আগুৱাই আহক যাতে এনেকৈ যাতে বাছত গৈ থকাৰ অৱস্থাত বেলেগ এজন ব্যক্তিয়ে যাতে আপোনাৰ ছোৱালীৰ বুকুত যাতে হাত দিব নোৱাৰে আপোনালোকো আগুৱাই আহক সিহঁতক শিকাওক যাতে মানুহে যাতে যি ভাল কৰ্ম কৰিলে ভাল ফল পাব আৰু বেয়া কৰ্ম কৰিলে বেয়া ফল পাব তাৰ পৰিণাম লগতেই দি দিব লাগে পিছত দিম বুলি থৈ দিব নালাগে আৰু আজি মই সেইকাৰণে লগতেই দি দিছোঁ মোৰ লাইফটো আপোনালোকে চাব মই বেয়া ভাষাও মাতিছোঁ তাত কাৰণ মই সেইটো খঙত আছিলোঁ কাৰণে মই মাতিছোঁ তাৰ কাৰণে মই আপোনালোকৰ ওচৰত বাৰু চৰি কৈছোঁ সেইটো হৈ যায় খঙত মানুহৰ চবৰে ওলাব কিন্তু সি ইমান সাহস ক'ত পালে সি কেনেকুৱা কথা কৈছে এইটো সহ্য কৰিব পৰা কথা নহয় বুকুত কোনোবা এজনী মাইকী বা কোনোবা এজনী ছোৱালীৰ এজন মুছলমান মানুহে কথা নাই বতৰা নাই ঘপককৈ বুকুত হাত দি দিব আপোনালোকে সহ্য কৰিব মই নোৱাৰোঁ সহ্য কৰিবৰ কাৰণে মই আজি দি দিছোঁ জেগাত ভালকৈ আৰু তাক মই আজি এনেকুৱাকৈ পিটিছোঁ মানে মোৰ বহুত দিনৰ মনৰ হেঁপাহ এটা মোৰ পূৰণ হৈ গ'ল মই আগতেও বাছত গৈছোঁ মোক বাছত এনেকুৱা মানে বহুত দেখিছোঁ কাকো একো কোৱা নাই কিন্তু আজি সি যে মোৰ বুকুত যে হাত দিলে নহয় মই আজি চান্স পাই গ'লোঁ তাক মই পিটিবৰ কাৰণে